দেহৰ ভৰসা নাই বুজিছানে। তো গাইজ কি আৰু কওঁ, ক'বগৈ একো বাখা নাই আৰু। তো আপোনালোকে হয়তো ইতিমধ্যে শুনিছেই, তো খবৰ পাইছে আপোনালোকে। তো আমাৰ মৰমৰ প্ৰিয় জুবিন গাৰ্গ এই পৃথিৱীত আৰু নাই। এই পৃথিৱীৰ পৰা তেওঁ চিৰতৰে বিদায় গৈছে। একচুৱেলি এই খবৰটো বা এই কথাটো অসমবাসীৰ ৰাইজে মানি ল'ব পৰা নাই, মানে একেবাৰে শ্বক হৈ গৈছে। এনেকুৱা বেয়া খবৰ এটা পাই গোটেই অসমৰ পৰা বা গোটেই অসমবাসীৰ ৰাইজে এটা ডায়মণ্ড হেৰুৱাগে। চ' এই ঘটনাটো বা এই কথাটো মানি ল'ব পৰা নাই যে হঠাৎ এনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ'ব, কোনেও ভবা নাছিল। চ' অসমবাসীৰ ৰাইজৰ বাবে এটা বেয়া খবৰ, সেইটো একদম বেয়া দিন। যোৱা 19 তাৰিখত জুবিন গাৰ্গৰ ছিংগাপুৰত স্কুবা ডাইভিঙত সাগৰত পৰি তেখেতৰ মৃত্যু হয়। চ' জুবিন গাৰ্গ সকলোৰে প্ৰিয় আছিল, স্পেচিয়েলি সকলো মানুহৰে এইটো প্ৰিয় আছিল জুবিন গাৰ্গ এটা, আৰু অসমৰ বাবে এটা ডাঙৰ এটা শিল্পী আছিল। তো চাওক, এখন শিল্পীয়ে কি কৰে, এখন শিল্পীয়ে এখন দেশক বা এখন ৰাজ্যক বেলেগ এখন ৰাজ্যৰ লগত পৰিচয় দিয়ে বা চিনাকি কৰি দিয়ে। জুবিন গাৰ্গৰ কাৰণেই হয়তো আসামক বহুতো ৰাজ্য বা বহুতো দেশে মানে চিনি পায়। তো সেই ফেমাছ জুবিন গাৰ্গ আজি আমাৰ পৰা পৃথিৱীৰ পৰা চিৰতৰে বিদায় গৈছে। চ' তেখেতৰ আত্মাৰ কাৰণে শান্তি কামনা কৰি আছো। তেখেতে য'তেই নাথাকক কিয়, তেখেত অসমবাসীৰ ৰাইজৰ বুকুত সদায় থাকিব, মনত সদায় থাকিব। চ' সকলোৱে তেখেতৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰিব। তো চাওক, কি আৰু কওঁ, ক'বগৈ একো বাখা নাই। তেখেতৰ মৃত্যুৰ খবৰটো পাই, তেখেতৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰ পৰাই একেবাৰে মনটো যেন কেনেকুৱা হৈ গৈছে, একো কৰিবগৈ ভাল নালাগে। তো চাওক, গোটেই দিন ইয়াতে বহি আছো, প্ৰায় ধুবুৰীত যিটো নেতাই দুবনি ঘাট আছে সেই পাৰ্কত বহি আছো। তো কি আৰু কওঁ, তো এইখিনেই। তো বাকী জুবিনদাৰ কাৰণে দোৱা কৰিব, দোৱা প্ৰাৰ্থনা কৰিব। আছো ক'বতো নোৱাৰো, আজি হাঁহি আছো ক'ব